কি খবৰ আপোনালোকৰ আজি ভিডিঅ'টো তেতিয়া আৰম্ভ কৰিছোঁ কাৰণ আজি আমি এফালে যোৱা কথা আছে মানে ক'ত যাম নকওঁ আপোনালোকক গৈহে দেখামগৈ তেনেহ'লে গৈ থাকোঁ আপোনালোককো দেখুৱাই যাম বাই বজাৰ কৰিবলৈ আছিল আৰু কিবা কিবি কৰিবলগীয়া আছিল চব কৰি মেলি আজৰি হৈ পিনি আমি বিয়াঘৰ প্ৰায় 5টামান বজাত পালোহি এতিয়া আমি চাহ তাহ খাই বহি আছোঁ দৰাই এইফালে পৰ্দা লগাই আছে গুড মৰ্ণিং এভৰিৱান এতিয়া আমি যাবলৈ ওলাইছোঁ ছোৱালী আনিবলৈ বিয়াঘৰ কালি পালোহি বাৰু বিয়াঘৰ পাই পিনি আজি মোক ছোৱালী আনিবলৈ লগ ধৰিছোঁ তাকে ছোৱালী আনিবলৈ ওলাইছোঁ আৰু গাড়ী আহিছে বাকী ৰাইজসকলে ৰেডি হৈছে আৰু এয়া বিয়াঘৰৰ পৰিৱেশটো অলপ দেখাম কালি বৰ্তাহঁতৰ ঘৰলৈ আহিলোঁ দাদাহঁতৰ ঘৰলৈ এতিয়া আমি ৰ'দত বহি টেঙা কাটি আছোঁ খুৰী আছে তাৰপিছত নবৌ আছে মই কাটিলোঁ আৰু কাটি মেলি এতিয়া আমি টেঙা খোৱা জেগালৈ যাওঁ আমাৰ কি ৰাস্তাটো পদূলিটো মানে ৰাস্তাটো মানে পদূলিটো বহুত দীঘল হয় থাকিবলগীয়া হয় এতিয়া ৰাইজসকল গোটেইবিলাক শুলে কালি বিয়া ঘৰৰ পৰা আহোঁতে প্ৰায় মানে বহুত দেৰিয়ে হৈ গ'লগৈ বিয়াত হোমপুৰে এইবিলাক কৰি থাকোঁতে আমি সেইবিলাক হোমপুৰা বিয়া মই দেখা নাই বাৰু এইবাৰ প্ৰথম দেখিছোঁ সেইকাৰণে অকণমান ৰৈ দিলোঁ হোমপুৰা চাই আহিলোঁ চাই মেলি ঘৰ পাওঁহি মানে বহুত দেৰিয়ে হৈ গ'লহি তাৰপিছত আহি পিনি আৰু এতিয়া চবেই শুই আছে মই ভাবিছোঁ ভিডিঅ'টো অকণমান কৰি লওঁ আৰু তাৰপিছত বাকীবিলাক দেখুৱাই থাকিম যিমান পাৰোঁ এয়া খেতি কৰিছে আমাৰ বৰ্তাই হাই এভৰিৱান এতিয়া আমি আবেলি ওলাই আহিছোঁ অকণমান এনেই সেইফালে নবৌৱে ৰীল বনাই আহিছে
এতিয়া আমি আবেলি ওলাই আহিছোঁ চাহ তাহ খাই মেলি দাদাহঁতৰ বৌহঁতৰ এইবিলাক ওচৰতে পুখুৰী আছে তাৰপিছত এইফালে ধাননি আছে ধান দাই হৈ গ'ল বাৰু এতিয়া পথাৰবিলাক মুকলি হৈ গ'ল এতিয়া আমি দলংখন মানে ইমান ওখ হৈ আছে মানে পাহাৰলৈ ওপৰলৈ উঠি যোৱাৰ আগতে লাগিছে ভাল লাগিছে চাই এভিগোৱান আমি অথনি ঘূৰি যাবৰ পৰা আহিলোঁ আহি পিনি এতিয়া আমাৰ দাদাই হাঁহ কুটি আছে তাকে আপোনালোকক দেখুৱাওঁগৈ ব'লক গৰম পানী কৰি লৈছোঁ গা ধুবলৈ সেই বগাটো উঠাই দিবা নি গৰম পানী বাবু খৰিডাল ভৰাই দিয়ক পানীখিনি গৰম পানী দিলা নাই ইয়া আমাৰ দাদাই হাঁহ কাটি আছে ন হাঁহ কাটি কেনেকুৱা লাগিছে আজি হাঁহ মাংস সেই কিহৰ লগত খুৱাব আজি আনকমন এটা ষ্টাইল হেৰি ৰঙালাও দি বনাই চামচোন অঁ বঢ়িয়া লাগিব হেৰি কোমোৰা দিহে বনাই ৰঙালাও দি খাম ৰঙালাওৰ লগত খাই পোৱা নাই নহয় কোমোৰাৰ লগতে খাই পাইছোঁ ন এবাৰ আজি ৰঙালাওৰ লগত খাম